নমস্কাৰ। কবিতাত মুকুতা সৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাৰ শিৰোনাম স্বৰ্গীয় প্ৰেম। কবি হবিবুৰ ৰহমান, কণ্ঠ ৰঞ্জনা পাঠক। কি যে আজব এই মানৱ মন, বৰ্তমানৰ আৰামী চকীত বহি অতীতক সোঁৱৰাই দিয়ে, নিপলক দৃষ্টি নিক্ষেপ কৰে অদূৰ ভৱিষ্যতলৈ। মন্দাকিনীও কথা এটা কওঁ তোক, অভিমানৰ উৰণি গুচাই সেই যে প্ৰতিজ্ঞা কৰিছিলি প্ৰথম বাৰ্তালাপত, জীৱন গলেও পাহৰি নাযাবি বুলি। পাগলী আকৰিজনী তয়ে চোন পাহৰিলি। পিছে নাই পাহৰা মই, উচুপি উচুপি দুভাগ ৰাতিৰ নীৰৱতা ভেদি কাৰ বৃদ্ধ হৃদয়ে নিতৌ মনত পেলাই তোলৈ। তোৰ নিষ্ঠুৰতাবোৰক কবৰস্থ কৰি, তোৰ অহংকাৰক মজবুত শিকলিৰে বান্ধি উৰুৱাই দি মহাকাশত তোৰ ভুলবোৰক পলে পলে মালা গাঁঠো তোৰ মধুৰ স্মৃতিবোৰৰ সৈতে হাওঁ, অকলে অকলে নীৰৱে হাওঁ। ভাবো এয়াই প্ৰেম, স্বৰ্গীয় প্ৰেম, যি আজ কলিজাত থাকে আজীৱন, মুখত অভিনয়ী হাঁহি, গোন্ধত মলমলোৱা এটি বিষণ্ণ মন। এয়াই স্বৰ্গীয় প্ৰেম, এয়াই স্বৰ্গীয় প্ৰেম। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।